এজনী পাত গাভৰু ছোৱালী ঘৰত চোতালডাল নকৰে। মই এইপিনে কঁকালৰ বিষত চোতাল সাৰিব নোৱাৰো। তাই গাত তেল লাগিছে, সৰস্বতী পূজা লাগিছে। বোপাইহঁতই তেজ খাইটি মই সুখে নেৰো আজি। তাই তেল কাঢ়ি মাৰি মই সৰস্বতী পূজা লাগিছে গাত। খালি ইপিনে যাব কাপোৰ লাগে, সিপিনে যাব চেট এযোৰ লাগে, মই ক'ৰ পৰা দিওঁ? অ' মা পইচা কি হ'ল? দিলে নাই পাপাই? কাপোৰ লাগিব, চবেই কাপোৰ ল'লে আকৌ। আহিলি মতি, খালি ফেশ্বন দেখুৱাবলৈ যাবি নে সৰস্বতী মাক খোৱা কৰিবলৈ যাবি? দেৱী মাক পূজা কৰিবলৈও যাম আকৌ। পূজাও কৰিম, ষ্টাইলো দিম, দুইটা কৰিম। তোক খালি বাৰে বাৰে কাপোৰ লাগে, মই ক'ৰ পৰা দিম সিমানখিনি কাপোৰ? আকৌ বকনি আৰম্ভ হৈ গ'ল আৰু দেই। অকণমান ওলাইহে গৈছিলোঁ, দেখিছোঁ পদুমীয়ে বৰ ধুনীয়া একদম নেকলেছৰ ছেট এটা লৈছে। মোকো লাগিব আকৌ, চবেই ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যাব। মই কি পুৰণাবোৰ পিন্ধিছা নেকি? কি কথা ক'ব লাগিছে? সৰস্বতী পূজা এবাৰে আহে বছৰটোত, আৰু সেই দিনটোৰ কাৰণে মই ৰৈ থাকোঁ কিমান ধুনীয়াকৈ সাজি কাচি যাম। সৰস্বতী পূজালৈ যাওঁ নে ফেশ্বন দেখাবলৈ যাওঁ? আমি আগত বোৱা চাদৰ এখন পিন্ধিয়ে সৰস্বতী পূজালৈ গৈছিলোঁ। এতিয়া ছোৱালীহঁতে দেখিছোঁ যি ফেশ্বন। গ'লে যাবি, নগ'লে নাই। সৰস্বতী পূজাত মোৰ পইচা চইচা নাই, মই ক'ৰ পৰা পাওঁ? মই যাওঁগৈ, নোৱাৰো, গ'লেও যাওঁ নগ'লেও নাই। গুচি গ'লি যে, পইচা কি হ'ব এতিয়া? কোনে দিব মোক কাপোৰ পিন্ধিবলৈ পইচা? মাজনী মানে ক'লোঁ নহয়, নিজে হ'বলৈ আজি চুলিবোৰ ধুই পেলাই গোটেই একদম চুলি মেলি ধুনীয়াজনী হৈ আছে। কাপোৰ লাগিব। আগৰ দিনৰ সৰস্বতী পূজাও বেলেগ, আজিকালি সৰস্বতী পূজাও বেলেগ হ'ল। ছোৱালীয়ে মোক খাই মাৰিছে আৰু কি ক খৰিখা এডাল সামৰিব লাগে, কৰিব লাগে, ক'ব নোৱাৰে। খালি কাপোৰ কাপোৰ। আজিকালি ছোৱালীহঁতৰহে দেখিছোঁ মই, সিহঁতৰ খালি ফেশ্বন দেখুওৱা। কি ক মই নোৱাৰো আই, মোৰ টকা পইচা নাই। মই কাম কৰি কৰি কঁকাল মোৰ গ'ল। বিষত হ'লে ৰাতি শুব নোৱাৰো। তাই খালি গাঁও ফুৰিব, ফেশ্বন দেখাব, তাই সেয়া কাম। লোকৰ জীয়াৰীহঁতৰ বাপেকহঁতৰ চাকৰি আছে, বাৰে বাৰে ডেৰ চোপা আনি দি থাকে। এতিয়া মোৰ মতাই চাকৰি নকৰে নহয়, তই কাপোৰ দে বুলি ক'লে দিবলৈ যা, যেনেকৈ যা তেনেকৈ যাগৈ। তই হ'ব, বকি থাকিব নালাগে আৰু। দিলে দিবি, নিদিলে নাই। নহ'লে মই ৰুমি খুৰী ভাগৰ এযোৰে আনিমগৈ। ৰুমি খুৰী ভাগৰ ধুনীয়া ধুনীয়া কাপোৰ আছে, তাই এযোৰ পিন্ধিম। চবেই ধুনীয়া কাপোৰ পিন্ধি যাব, মোৰ কিবা লাজ নালাগে নেকি? সেইটো কাৰণেহে কৈ আছোঁ তোক কাপোৰ এযোৰ লাগে, কাপোৰ এযোৰ লাগে বুলি। কাপোৰ যদি দিয় এতিয়া সোনকালে দিবি। তোক মই হাঁহ বেচি পেলাই কাপোৰ দিব লাগে, হাঁহ কুকুৰা বেচি। এই বাকৰ ওচৰতে কলিখৰ যুগতে বাপেৰে দিছিলে কাপোৰ এযোৰ, সেইযোৰকে পিন্ধি পেলাই মাক এজা লাভ বিলাহ। মই নোৱাৰো আৰু তোৰ মূৰত সোমাবলৈ, যা। নাই আমাৰ কপালত সুখ নাই আৰু। কোনো দুখীয়া ঘৰত জন্ম হ'লোঁ, ধনীয়ে ঘৰত জন্ম হ'ব দিছিলে, তেতিয়াহে। মই যেতিয়া চাকৰি কৰিম দিম তহঁতক মই কাপোৰ এযোৰ ল'বলৈ পইচা নাই। সিহঁতৰ এনেই হৈ থাকে, পইচা আছে নিদিয়ে আকৌ, দিবলৈ মন নাই। পুতেকে খোজকচোন, একদম উলিয়াই দিব, একদম 500 টকীয়া নোটকেইটা সাঁচি থোৱা। জীয়েকক ভাল পালেহে নাই, ঘৰলৈ উলিয়াই দিয়া। ছোৱালী ক'তনো ভাল পাব? আমিনো কোন আৰু, এনেই আৰু জন্ম হ'লোঁ আৰু, হ'ব লাগে আৰু। বকি থাকোঁ, কিমান বকে? কাম বন আকৌ নকৰোঁ বুলি কয়। ইমান কাম কৰিছোঁ এইকেইদিন। মই কাম কৰি কৰি বোলো হেৰি মনটো ভাল লগাওঁ এইকেইদিন। নাই, একদম মনটো ভাল লগাবই পোৱা নাই নহয়, পইচা উলিয়াবই পোৱা নাই, তেলিয়াবই পোৱা নাই। মোৰ লগৰ ছোৱালী চবেই কাপোৰ আনিলে, কাপোৰ চিলাবলৈও দিলে। মই আনিম কেতিয়া, চিলাবলৈ দিম কেতিয়া, পিন্ধিম কেতিয়া? আহিলে আকৌ বকিব, যা বকিব মোক। এইপিনে চাচোন, কালি লগৰ ছোৱালী যে আনি পেলাই গোটেই সৰিয়হডৰা মোহাৰি সামৰি পেলালি। এতিয়া বাপেৰে আহি মোক সুখে এৰিবনে? খালে বোপাইহঁতৰ গোটেই সৰিয়হডৰা একে মৰণা মাৰি পেলালে। সৰু পৰা দেখিছোনে, থাল থুল চব ভাঙিলে। বোপাইহঁতৰ তেজ খাইটি কেইজনী আহি লৈ শান্তি নাই। সিহঁতৰ তেল লাগিছে গাত, সৰিয়হডৰাৰ মাজতহে সোমাবলৈ পালে। বাচা তোক মই আগতেও কৈছোঁ দেই, তই মোক গালি দিয়, মই মানি লৈছোঁ। তই মোক গালি দিয় বাৰু, নিদিয়াকৈ নাথাক, ক'তনো ল'ম, ক'ত গালিয়ে দিবিতো ন। হ'ব বাৰু, তই মোক গালি দিছ, কিন্তু মোৰ লগৰ কেইজনীক গালি নিদিবি। সিহঁতি তোক একো অশান্তি কৰি থাকিবলৈ অহা নাই নহয় মোৰ ঘৰলৈ। মই দেখোন সিহঁতৰ ঘৰত থাকোৱেই। ইমান মৰম কৰে, সিহঁতৰ মাকবোৰ ইমান ভাল। আমাৰ এইজনী একদম খেচ লাগিয়ে থাকে, মুখখন মানে শান্তিয়ে নাথাকেই। কিবা এটা বকিলেহে চাগে ভাল লাগে, দিনটো নহ'লে একদম বেমাই লাগে। মোক বকিবলৈ পালেহে ভাল লাগে চাগে, তোৰ হয় নাই? যা,
এই কাপোৰ এটিং মই তিয়াই থৈছিলোঁ ৰাতিপুৱাই চাৰ্ফত দিলোঁ মই কঁকালৰ পৰা নোৱাৰো ধুগে কাপোৰখিনি ধুই কৰি পেলাই ক'লে যাগে যা তই এইখিনিতে সোমাই আহিছিলি তই বাৰী চাকিডাল কিয় ছিঙি আনিলি সুধি পেলাই জানো সোমাব লাগে আকৌনো মই খাম বুলি থৈছিলোঁ সেই চাকিডাল তাই ছিঙিয়ে আনিলেগে বনৰীয়া শাককেইডালকে ছিগুনতে যদি হেৰি হৈছে নেখাওঁ দে পেলাই দিওঁ আৰু খাগে যা মই বেলেগ এটা বিচাৰি আনিম কেইডালমান সাতটা তামোল এখনকে লৈ আহকগৈ যাওক তামোল এখন লৈ তামোল এখন আনোগে মই আমাৰ ছোৱালীজনী মাতি লাভ নাই ছোৱালী বিয়া এখন আনগে যা মানুহ আহিছে থিয় হৈ আছে তই ক'ব নোৱাৰ মই তামোলৰ বটা আনিছো যা পিয়া এখন লা হৈ গ'লা এতিয়া বিয়নী মেল বহিব মোক এতিয়া টেটু ফালি কামত লগাব চিঞৰি কি হ'লো কেলেনো মই চিঞৰটো মাৰি থাক আনিছো মেচিন নহয় মই চুইচ টিপিলে যে কাম কৰিম ভাঙিলে খাব এইজনীয়ে এইখন কোন বহিব দিয়া আহি পিনে দে বহক বহক খুৰী কিয় নালাগে দে এইডালতে এইবোৰ আছে মোক এনেই অনোৱালে ভাত দে মানুহ আহিলে দুখৰি পিয়া এখন দিব লাগে তই নেজান খুৰীদেউ তামোল এখন দিয়কচোন তামোল এখন খাওঁ দিয়ক লৈ আছো ন এতিয়া মানুহ আহিলে মোক কাম কৰাই থাকিবি তই গাঁও ফুৰিবলৈ পালে তাইক একো নালাগে ভাত পানী তাইক যদি কাম এখনৰ কথা কোৱা যোৱা আহে ইমান হেৰি নে সেইকাৰণে কৈছো আৰু যাই কি কৰ বাকচতে এযোৰ আছে বোলো তাকে পিন্ধি যায়গে আমাৰ এজনীক আনি দিলো নহয় সৰস্বতী পূজাৰ কাৰণে কিমান ললেনো 500 মান লৈছে মই এতিয়া 200-250 মান আছে এতিয়া জানো দিব পাৰো নে লয় নে নলয় নে ছোৱালীজনীয়ে কম দামী কাপোৰ নিপিন্ধে তাইক দামী কাপোৰ লাগে বিয়নী মেল বহিলে যেতিয়া এতিয়া ৰক্ষা নাই কিমান দেৰি কথা পাতিব ঠিক নাই ক' কথা আনি ক'ত উলিয়াই বহি একো পাতা নাই আৰু পাইত থাকা কি কম আৰু মই চিলাবলৈ দিবলৈ আছেই নহয় পইচাও লাগে এতিয়া এই হেৰিয়তে দিবগে লাগিব বইতে দিবগে লাগিব তাকেহে মই ভাবি আছো তাতে দিবগে লাগিব 200 মান দি পেলাই এযোৰ লৈ দিওঁ লৈ দিব দিয়ক এযোৰ তাকে নি পেলাই বোলো চিলাই আনি ল'ব আৰু পিন্ধিব আৰু তাকে কাপোৰৰ কথা ওলাইছে কাপোৰ এযোৰ দিলেই হয় আৰু দেই কৃষ্ণৰ কাপোৰ এযোৰ দিলেই হয় আৰু আমাৰ দিনত সৰস্বতী পূজা প্ৰাৰ্থনা কৰিবলৈহে যাওঁ মই যাওঁ দেই আপোনালোক বহক বিচাৰি ফুৰিবহি মই যাওঁগৈ আহিবি মাজৰ সময় হেৰি কৰিবিচোন আমাৰ এই তেজখাতিজনীলে ল'ৰা এটা চাবিচোন অকণমান ভাল চাবি আৰু তাই আকৌ মানুহজনী বৰ হেৰি নহয় যিকোনো ল'ৰা পচন্দো নকৰে দৰা কথা পাতিছে যে বিয়া দিনটো লাগিলে মই সহজে যাম চাই দিব নোৱাৰো তোৰ জীয়ক মই বুজিছ মই নোৱাৰো তই চাই কৰি দিবি আৰু মনে মনে থাকিবও পাৰে তুমি সেইটো ক'লে নহ'ব নহয় মই চাই দিব লাগিব তাই মই মোতলিয়ে নহ'ব তাই পচন্দ হ'ল বুলিয়ে মই দিম নেকি ছোৱালীজনী খালত পেলাই নিদিওঁ তামোলখন খালো এতিয়া মই যাওঁগে দেই মায়ে বিয়া দিয়া ঠাণ্ডা মাৰি এতিয়া দেখিও জীয়েক যাব লাগিব নহয় আকৌ গলোৱে গালি খাই থাকিলে হ'লেও মই এখন ঘৰতে থাকিম এখন ঘৰৰ পৰা মই ক'তো নাযাওঁ চবেই ধুনীয়া কাপোৰ পিন্ধি আহিব চবেই ভালকে যাব মই কি বেয়া কাপোৰযোৰ পিন্ধি যাম নি মোৰতো লাজ লাগিব ন মোক যদি কৈ দিয়ে যোৱাবাৰ পমিলা যেনেকৈ কৈ দিছিলে বোলে তোৰ কাপোৰযোৰ অকণোৱেই ভাল লগা নাই মোৰ মনটো কিমান বেয়া লাগে তেতিয়া মই তেতিয়া কৈছোঁ মই পূজা কৰিবলৈ আহিছোঁ ফেশ্বন দেখুৱাবলৈ অহা নাই এইবাৰো যদি মই তেনেকৈ লাজ পাওঁ কি হ'ব মোৰ একো নাই কাপোৰ দিলেও নিদিলেও যাম পূজালৈ এবাৰ মন চন মাৰি নাথাকিবি মই কাপোৰ এযোৰ লৈ দিম বাৰু সৰস্বতী মাক ভালকৈ তুতি মিনতি কৰিবি যেন লাগ দিয়ে সৰস্বতী মন মাৰি নাথাকিবি কলেজলৈ যাবি দুখ মন চন মাৰি বেয়া কৰি নাথাকিবি সৰস্বতী মায়ে আকৌ দুখ পাব নহয় কাপোৰ দিবি নেকি হ'ব বাৰু বেছি দামী নালাগে কম দামী এযোৰ দিলেই হ'ল আৰু হ'ব দে যাম